নমস্কাৰ বন্ধু বান্ধৱীসকল, ভাত পানী খালেনে বাৰু? মই এয়া পাকঘৰতে লাগি আছোঁ। বনাই হোৱাই নাই, হ'ব আৰু। এতিয়া একেবাৰে শেষৰ বস্তুবিধ বনাই আছোঁ, তাকে বোলো আজি কিনো বনালোঁ আপোনালোকক অকণমান দেখাওঁ বুলি ভিডিঅ'টো কৰিছোঁ। এয়া চাওকচোন, সৰু সৰু পুঠি মাছ, মোৱা মাছ মানুহজনে আনিছিলে আজি। এয়া মাছৰ শুকান ভাজি ফ্ৰাই কৰিছোঁ আৰু এইফালে এয়া বনাইছোঁ কলা মাহৰ তৰকাৰী, থেকেৰা টেঙা দিছোঁ। খাবলৈ বিৰাট ধুনীয়া লাগে থেকেৰা টেঙা দিলে, আৰু মইতো বহুতেই বেছি ভাল পাওঁ। আনফালে এয়া আলু পিটিকা বনাম। একদম এয়া সৰু অকণমানিকা টিকলু ভোট জলকীয়া এটা থৈ দিছোঁ, এইটো ইয়াত পিটিকি ল'ম আৰু খাবলৈ কিমান যে মজা লাগিব। আৰু এইফালে এয়া কি বাৰু গম পাইছেনে? ৰঙালাও এনেকৈ বেচন দি ফ্ৰাই কৰি আছোঁ। মই এইটো জুতি হ'লে বিৰাট ভাল পাওঁ দেই, চাহৰ লগতে হওক বা ভাতৰ লগতে হওক, খাবলৈ মোৰ বিৰাট ভাল লাগে। এফাল আছিলে কাটা হৈ, মই বোলো বেয়া হৈ যোৱা সলনি এনেকৈ বনাই পেলাই খোৱাই ভাল। কলিজাই কি কৰি আছে চাওঁগৈ। এইফালে কৈ এজনী, কলিজা, এই আমাৰ কলিজাজনী পঢ়ি আছে দেই। তাইৰ পৰীক্ষাও পালেহি আৰু কাৰণে পঢ়ি আছে। মই আকৌ এইফালে এয়া কভাৰ লগাই আছোঁ, তাইৰ কিতাপত কভাৰ লগোৱাই নাছিলোঁ। পঢ়ি থাকা দেই অকণমান। কি হ'ল, মন যোৱা নাই নেকি? ক'লা মূলা পৰি অৱস্থা নাইকিয়া হৈছে এইকেইদিন ৰ'দতে। স্কুললৈ অহা যোৱা নকৰিলেও নহয়, তাকে বোলো অকণমান আপোনালোকক দেখাওঁ। অকণমান দেখালোঁ আৰু দেই, কোনো বেয়া চেয়া নাপাব। সকলোকে শুভৰাত্ৰি জনালোঁ দেই। আজিলৈ বিদায় ল'লোঁ আৰু।